মোৰ চিকাৰ মোৰ ওচৰলৈ নিজে নিজে আহিছে। আহি থাক, আহি থাক। মানুহৰ ধন পাওঁ মানুহৰ ধন মানুহ আহিছে মোৰ ওচৰলৈ মানুহ আহিছে আজি মোৰ বহুদিনীয়া আশা পূৰণ হ'ল মানুহৰ হেল্ল' ছাৰ, মই মিষ্টাৰ হাজৰিকাই কৈছোঁ। আপোনালোকে মোৰ ল'ৰাটোৰ কিবা খবৰ পালেনে? মোৰ বৰ ভয় লাগি আছে। হয় মিষ্টাৰ হাজৰিকা, নমস্কাৰ। আমি গোটেই টিমেই অনুসন্ধান চলাই আছোঁ। চহৰৰ প্ৰায় সকলো এলেকাতেই খবৰ লৈ আছোঁ। এই সন্দৰ্ভত আমি কেইবাজনো সন্দেহযুক্ত লোকক সদা বচাৰ বাবে আটক কৰিছোঁ, কিন্তু এতিয়ালৈ কোনো সন্দেহজনক তথ্য উলিয়াব পৰা নাই। আমাৰ ওপৰত বিশ্বাস ৰাখক মিষ্টাৰ হাজৰিকা, আমি সোনকালেই কিবা এটা উপায় কৰি হ'লেও ৰুবুক বিচাৰি উলিয়ামেই। কিবা এটা উপায় কৰিব মানে? আপুনি কি ক'ব বিচাৰিছে? ৰুবু মোৰ একমাত্ৰ ল'ৰা। আজি প্ৰায় এসপ্তাহ হ'ল। হঠাৎ ল'ৰাটো ক'ত গ'ল, কি হ'ল, একো এটা খবৰ নাই। বুজিছে ছাৰ, মই পাগলৰ নিচিনা হৈ গৈছোঁ। মাকজনীৰো অৱস্থা দিনক দিনে চাব নোৱাৰা হৈ গৈছে। বেচেৰীয়ে ৰুবুৰ চিন্তাত এইকেইদিন ভাত পানী একো এটাকে মুখত দিয়া নাই। ডাক্তৰে কৈছে এনেকৈ থাকিলে মাকজনীৰ অৱস্থা দিনক দিনে বেছি বেয়া হৈ যাব। কি কৰোঁ এতিয়া? হয় মিষ্টাৰ হাজৰিকা, মই আপোনাৰ মনৰ অৱস্থাটো বুজিব পাৰিছোঁ। মই যিমান পাৰোঁ চেষ্টা কৰি চাম, ৰুবুক বিচাৰি উলিয়ামেই। আপোনাক কথা দিলোঁ, আমি খবৰটো আমাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো আলোচনা কৰিম। সোনকালে কিবা এটা সুফল পাম বুলি আশা কৰিছোঁ। যিমান যি কৰিব লাগে সোনকালেই কৰক। বহুত দেৰি হৈ গ'ল। আৰু কিমান দিন লাগিব? এইফালে ৰুবুৰ বা অৱস্থা কি হৈছে, কি বা কৰিছে ল'ৰাটো, কিবা খাবলৈ পাইছেনে নাইবা? শুকাই খিনাই কিজানি একেবাৰে অৱস্থা নোহোৱাই হৈছে। আছে বা ক'ত? নে ৰুবুক কোনোবাই? নাই, সেইটো হ'ব নোৱাৰে, সেইটো হ'বই নোৱাৰে। ৰুবুক কোনেও হত্যা কৰিব নোৱাৰে। এই ফুল কোমলীয়া ল'ৰাটোক কোনেও হত্যা কৰিব নোৱাৰে। সিটো কাৰো একো অন্যায় কৰা নাই। ইমান সৰু মৰম লগা ল'ৰাটোৰ কোনো শত্ৰু থাকিব নোৱাৰে। মোৰ বিশ্বাস সি কুশলে আছে। মিষ্টাৰ হাজৰিকা, আপোনাক ৰুবুৰ বিষয়ে কোনো অজ্ঞাত লোকে ফোনত কথা পাতিছিল নেকি? মানে কোনো অচিনাকি লোকে কিবা পৰিচয়, কিবা ঠিকনা, নতুবা স্কুললৈ অহা যোৱা কৰা সময় ইত্যাদি? নাই ছাৰ, তেনেকৈ ফোনত কোনো অচিনাকি মানুহে মোৰ লগত একো কথা পতা মোৰ একো মনত নপৰে। সদায় সময়মতে ৰুবু স্কুললৈ যায় আৰু স্কুল ছুটি হ'লে একেখন গাড়ীতেই ঘৰলৈ উভতি আহে। কোনোবা আলহী ঘৰলৈ গ'লেও আমাৰ লগত একেলগে যায়। কিন্তু কিয় সুধিলে আপুনি? মই জানিব পাৰোঁনে? হয়, মানে অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ আগতেই প্ৰিপ্লেন মতে কামবিলাক কৰে। মই ভাবিলোঁ তেনেকুৱা কিছুমান ঘটনা হয়তো আগতীয়াকৈ আপোনালোকৰ মাজতো হৈছিল। ভুল নুবুজিব মিষ্টাৰ হাজৰিকা, ইনভেষ্টিগেশ্যনৰ কাৰণে হয়তো আপোনাক কিবাকিবি তথ্য বিচাৰি মাজে সময়ে ডিষ্টাৰ্ব দি থাকিব লগা হ'ব পাৰে। মই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ। মোক মাত্ৰ ৰুবুক সোনকালে ঘৰলৈ উভতাই দিয়ক। কি কৰোঁ মই এতিয়া? বুজিছে, ৰুবুৰ বিদ্যালয়ৰ শিক্ষক, আত্মীয়, বন্ধু বান্ধৱী সকলোৱে ৰুবুৰ খবৰ লৈ আছে। কাক কি উত্তৰ দিম? মই পাগলৰ দৰে হৈ গৈছোঁ ছাৰ, পাগলৰ দৰে হৈ গৈছোঁ। ধন্যবাদ মিষ্টাৰ হাজৰিকা, বেছি চিন্তা কৰি নাথাকিব। আজি ৰাতি আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম আপোনাৰ ঘৰৰ ওচৰতেই থাকিব। কিবা দৰকাৰ হ'লে আপোনাৰ লগত যোগাযোগ কৰিম। কিছুমান সন্দেহজনক লোকৰ ওপৰত চকু দি ৰখা হৈছে। হয়তো কোনোবা আপোনালোকৰ চিনাকি আত্মীয়ৰ ভিতৰতেই ঘটনাটোৰ মাষ্টাৰ মাইণ্ড জড়িত হৈ আছে। আপোনালৈ এটা অনুৰোধ মিষ্টাৰ হাজৰিকা, কথাটো গোপনেই ৰাখিব, মাত্ৰ ইনভেষ্টিগেশ্যনৰ স্বাৰ্থত। ৰুবুৰ সন্ধান উলিওৱাটো আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হৈ পৰিছে। মিষ্টাৰ হাজৰিকা, অপৰাধী যিমানেই চালাকি নেদেখুৱাওক কিয়, আইনৰ হাতত ধৰা পৰিবই। থেংক ইউ, এতিয়া ৰাখিছোঁ, পিছত ফোন কৰিম। নাগ দেৱতা, তুমি এই বনৰ নাগ দেৱতা নহয়নে? ক'ৰ পৰা আহিছা? মোক একো অনিষ্ট নকৰিবা দেই। মোৰ নাম ৰুবু, মই টুকটুকৰ বন্ধু। টুকটুকক চিনি পোৱানে? বহুত মৰম লগা মোৰ বন্ধু টুকটুকেই মোক ইয়ালৈ লৈ আহিছে। জানানে নাগ দেৱতা, মই বনলৈ ফুৰিবলৈ আহিছোঁ। চিন্তা নকৰিবা, মই তোমালোকক একো অনিষ্ট নকৰোঁ। টুকটুকে মোৰ কাৰণে কিবা খোৱা বস্তু বিচাৰিবলৈ গৈছে। শুনা নাগ দেৱতা, মই তোমাক বন্ধু বুলি মাতিম। নাগ বন্ধু হ'বানে? নহয়, তোমাৰ নাম ৰুণজুন। বহুত ধুনীয়া হ'ব নামটো তোমাৰ। মোৰ বন্ধু ৰুণজুন, তুমি এইখন হাবিতেই ঘূৰি ফুৰি থাকা হয়নে? তুমি বাৰু
পৰীৰ সাধু কথা, জলকোঁৱৰৰ সাধু কথা। মই সাধু শুনি থাকিলে জানানে মোৰ ভোক পিয়া একো নালাগে। তুমি কৈ থাকিবা আৰু মই শুনি থাকিম। টুকটুক আহিলে তুমি মই আৰু টুকটুক একেলগে ফুৰিবলৈ যাম। যাবানে তুমিও আমাৰ লগত ৰুণজুণ? ৰুবু, ৰুবু, অ বন্ধু দেখোন, তুমি কেতিয়া আহিছা ইয়ালৈ? মোৰ ঘূৰি আহোঁতে অলপ পলমেই হ'ল। ৰুবুক চিনি পাইছানে? মোৰ বন্ধু ৰুবু, আমাৰ পৰিয়ালৰে নতুন সদস্য। ৰুবু, আমি সোনকালে এইখন হাবিৰ পৰা ওলাই যাব লাগিব, বুজিছা? মই তোমাক আন এখন নতুন ঠাইলৈ লৈ যাম। এইখন হাবিত এজনী বহুত ভয় লগা ভূত আছে। তাই তুমি ইয়ালৈ অহা কথাটো গম পাইছে। ভূতজনীয়ে মানুহ ধৰি ধৰি খায়। ভয় নকৰিবা ৰুবু, আমি সকলো আছো তোমাৰ লগত। তাই তোমাৰ একো অনিষ্ট কৰিব নোৱাৰিব। কাইলৈ সন্ধিয়াৰ আগতেই আমি ইয়াৰ পৰা ওলাই যাব লাগিব ৰুবু। নিশা হ'লে ভূতজনী বহুত ভয়ংকৰ হৈ উঠে। নাজানো কিয় তাই এইখন হাবিলৈ অহা মানুহ ধৰি ধৰি খায়। কোনো মানুহে ইয়াৰ পৰা জীৱিত অৱস্থাত ঘৰলৈ ঘূৰি যাব নোৱাৰে। বনৰ জীৱ জন্তু সকলোৱে তাইক ভয় কৰে। কাইলৈ সন্ধিয়াৰ আগতে আমি ইয়াৰ পৰা ওলাব লাগিব। আমি পলাব লাগিব ৰুবু। তোমাক দেখা পালেই তাই খুদাই নিব, তোমাকো মাৰি পেলাব। নাই ৰুবু, মই তোমাক তাইক চিকাৰ হ'বলৈ দিব নোৱাৰো। নাই নাই, মই তোমাক